हेलो गाइस আজি আমি हेलो गाइस वेलकम टू माय चैनल आरबी ब्लॉग्स आसाम আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো অন নমস্কাৰ কৰি দিব আৰু এইকেইদিন যেহেতু মই তেজপুৰত আছো তেজপুৰৰ ভিডিঅ' ধাইধাই আপলোড দি থাকিম আপোনালোকে ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আজি মই এনেকুৱা এখন হোটেলত যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু হোটেল এখনত গ'লে কি কি ডকুমেন্টছ লগত লৈ যাব লাগে আৰু আপোনালোকে সেইবোৰ দেখুৱাম আপোনালোকে ভিডিঅ'টি চাই থাকিব যেহেতু এতিয়া মহামাৰী কৰোণাৰ সিজন সেইকাৰণে এই মুখাখন গোটেই নাক মুখ ঢাকি ৰখাকৈ লগাই ল'ব আৰু এতিয়া মই পালোহি এতিয়া ওপৰত চাই থাকক বলক এতিয়া মই হোটেলৰ ফাৰ্ষ্ট ফ্ল'ৰ পালোহি বলক কি আছে কবিতা প্ৰথমতে এইখন চাই লওক এইখন ইয়াতে ইমাৰ্জেঞ্চি কলখিনি আছে ফায়াৰ পুলিচ আৰু ASP এইবিলাক কি আছে এম্বুলেঞ্চ এইবিলাকৰ কল কৰিব পাৰিব লাগিলে আৰু এইটোৱে হ'ল হোটেলৰ কাউণ্টাৰটো এতিয়া চাই লওক কি লাগে বাৰু দিব লাগিব এইখনতে মানে গোটেই লিখি দিব লাগিব আপুনি এন্ট্ৰি কৰিব লাগিব মানে প্ৰথমে ৰুমকেইটা দৰকাৰ বলক ৰুমকেইটা চাই লওক আৰু প্ৰথমতে বলক ৰুমকেইটা চাই লওঁ আমি এতিয়া ৰুমৰ সুবিধাখিনি কি আছে ৰুমত অলপ চাই থাকিব আপোনালোকে এইটো হ'ল সম্পূৰ্ণ ৰুমটো দাদা আপোনাৰ ক'ব নেকি ৰুমটোৰ বিষয়ে এটা আপোনাৰ ডাবল ৰুম কৰিব হয় হয় AC নন AC দুইটা হ'ব হয় দুইটা अवेलेबल হ'ব আপোনাৰ ইয়াত AC হ'ব নন AC হ'ব আপোনাৰ এটেচ বাথৰুম পাব টিভি হ'ব আপোনাৰ গিজাৰ লগা বাথৰুমত গিজাৰ পাব অল ফেচিলিটি ৰুমত চাহ তাহ কফি বনাই খাব পাৰিব নিজৰ ইচ্ছে পাৰ্চনেলি ধুনীয়াকৈ টিভিৰ কানেকশ্যন দি থৈ দিয়া আছে আপোনালোকে বিন্দাছ শুই টিভি চাব পাৰিব বহিব পাৰে আপোনালোকে বহক কিবা যদি কিবা কিবি খায় আৰু ইয়াতে খাব পাৰিব ফিটিং আছে এচি আপোনালোকে এচিটো চলাই বিন্দাছ খোক আৰু যদি আপোনালোকক শুই কিবা লাগে ইয়াতে লেণ্ডফোনটো আছে দেখিছে লেণ্ডফোনটো কল কৰি দিব পাৰিব কল কৰিলেই বস্তু চব ইয়াতে ৰেডি হৈ যাব পাই যাব ইয়াতে চব শুই ধুনীয়াকৈ টিভি চাই পঠাই দিব পাৰিব ইয়াৰ পৰাই কি ধুনীয়া কেপাচিটি আছে বলক এতিয়া অলপ বাথৰুমটোত সোমাই চাওঁ আমি ইয়াতে চাওক বেচিনটো আছে আৰু ইয়াতে গা ধুবৰ কাৰণে চাৱাৰ আছে আপোনালোকে ইয়াতে বিন্দাছ মানুহৰ কাৰণে ভাল হ'ব বঢ়িয়া কেপাচিটি ৰুম আপোনালোকে দেখিছে এচি আছে এচি লগত বিন্দাছ এচি লগাই ল'ব লাগে যদি ফেন আছে ফেন চলাই ল'ব আৰু টিভি অন কৰি ইয়াতে ধুনীয়াকৈ টাইম পাছ কৰিব পাৰিব শুব পাৰিব থাকিব পাৰিব বলক এতিয়া আমি ৰুমটোতো চাই ল'লোঁ এতিয়া ছিংগল ৰুমটো চাওঁ বলক যাওঁ আমি এতিয়া বৰ্তমান পালোহি মই ছেকেণ্ড ফ্ল'ৰ সেইটো হ'ল ছিংগল ৰুমটো ইয়াতো ছেম একেই সুবিধা চব পাই যাব ইয়াতো এইটো নন এচি হ'ব ন অঁ ঠিক আছে বাৰু এটেচ বাথৰুম ইয়াতো ছেম সুবিধা আৰু বাকী টিভিটো চলে ন চাই লওক চব সুবিধা পাব ইয়াতে ছিংগল থাকিব পাৰিব ইয়াতে ছিংগল ৰুম হয় এইটো হয় ৰুম চাৰ্ভিচত আপোনাৰ ৰুমতো খানা আহি যাব আপোনাৰ নহ'লে ৰেষ্টুৰেণ্টতো আপুনি খাব পাৰিব হয় খাবলৈ গ'লে আপুনি অৰ্ডাৰ কৰিব পাৰিব হয় যি লাগে অৰ্ডাৰ ইয়াতে অৰ্ডাৰ কৰি ল'ম ইয়াতে আনি দিব আৰু ন ইয়াতে ৰুমতো আহি যাব চব ঠিক আছে আপুনি ৰুমতো নিজৰ ববীয়াকৈ চাহ কফি বনাই খাব পাৰিব ইয়াত টি কেটল তাৰপৰা চব আছে ইয়াতে থাৰ্ড ফ্ল'ৰত এখন ৰেষ্টুৰেণ্ট আছে চাই লওক ৰেষ্টুৰেণ্টখনতে উষা ৰেষ্টুৰেণ্ট বুলি ইয়াতে ধুনীয়াকৈ বহি আপুনি চাহ তাহ খাব পাৰে যি খায় আৰু আপুনি ইয়াতে খাব পাৰিব এইখন হ'ল ৰেষ্টুৰেণ্টখন ওপৰৰ ৰুমত যাম ওপৰৰ পৰা চাম বাৰু ভিউটো কেনেকুৱা লাগে একদম ওপৰৰ পৰা চাম টাউনখন কি মজা লাগিব আপোনালোকে দেখিছে ওপৰৰ পৰা ভিউ কি মজা দেখিছে চাওক গোটেই ভিউটো দেখাইছোঁ আপোনালোকক
এতিয়া কাউণ্টাৰত যাওঁ আৰু থকাৰ ব্যৱস্থাটো সোধা পোছা কৰোঁ অলপ লাগিলে ছিংগল ৰুম আৰু ডাবল ৰুম এ চি থকা নথকাবিলাকৰ প্ৰাইচ মানে ক'ব পাৰিম আপোনাৰ ধৰি লওক আমাৰ ইয়াতে ৰিক্সাত হয় মতে আপোনাৰ ছিংগল ৰুমত 600 হ'ব আৰু ডাবল ৰুমত যোনটো আমাৰ 950 990 এনেকৈ ষ্টাৰ্ট হ'ব আৰু যিটো নন এ চি ৰুম আপোনাৰ এ চি ৰুমৰ আকৌ চাৰ্জটো চাব লাগিব এ চি ৰুমত আপোনাৰ জি এছ টি লাগিব তাৰপাছত আপুনি পূৰা ফুল চাৰ্ভিছ পাব কোনো আপোনাৰ কমপ্লেইন নাই কিবা কমপ্লেইন থাকিব আমি যিহেতু এতিয়া ডাবল থাকিম ডাবল থাকিলে নন এ চি থাকিম আপোনাৰ 990 হ'ব এতিয়া মোৰ ইয়াৰ পৰা যাব টাইম হৈ গ'ল তো আপোনালোকে যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এতিয়াৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম